বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰায় সন্মুখীন হৈ থকা এটা সমস্যাৰ বিষয়ে মই আজি আলোচনা কৰিম বুলি ভাবিছো আৰু সেইটো হৈছে উফিৰ সমস্যা। বৰ্তমান সময়ত পুৰুষেই হওক বা মহিলাই হওক সকলোৱে এই সমস্যাটো সন্মুখীন হোৱা দেখা যায়। তো এই সমস্যাটো আমি কেনেদৰে ঘৰুৱা কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি পেলাই নিৰাময় কৰিব পাৰো এই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছো। তো দেৰি নকৰো, ষ্টাৰ্ট কৰিছো আমাৰ আজিৰ ভিডিঅ'টো। ফ্ৰেণ্ডসকল, আমাৰ যেতিয়া মূৰত উফি হৈ থাকে তেতিয়া আমি বাহিৰলৈ যাবলৈ আমাৰ কনফিডেন্স নাইকিয়া হৈ যায়। আমি কুণ্ঠাবোধ কৰোঁ বাহিৰলৈ যাবলৈ, কিজানি মানুহে আমাক কিবা ক'ব নেকি, মানুহে দেখিলে আমাক ঘিণ কৰিব নেকি, আমাৰ এনেকুৱা লাগে। তো ফ্ৰেণ্ডসকল, এতিয়া আৰু আপোনালোকে সেইবোৰ ভাবিব নালাগে, কাৰণ কিছুমান ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি পেলাই আপোনালোকে এই সমস্যাটো দূৰ কৰিব পাৰিব। আপোনালোকে প্ৰথমে 15টাৰ পৰা 20টা মান নিমপাত লৈ পেলাই পানীত গৰম কৰিব আৰু যেতিয়া পানীখিনি গৰম হ'ব তেতিয়া আপোনালোকে নিমপাতখিনি এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো আপোনালোকে মূৰত লগাব আৰু মূৰত লগাওঁতে সাৱধান হ'ব যাতে আপোনালোকে এই তালুত লগায়, তেতিয়াহে আপোনাৰ উফি সমস্যাটো আপোনালোকে নাইকিয়া কৰিব পাৰিব। মূৰৰ তালুত লগাব আৰু আপোনালোকে 15 পৰা 20 মিনিট মূৰত লগাব আৰু তাৰপাছত চেম্পু দি ভালদৰে ধুই দিব আৰু লগালগটো আপোনালোকে ৰিজাল্টটো নাপায় ন, তো তাৰ বাবে আপোনালোকে 1.5 মাহ বা 1 মাহ আপোনালোকে নিশ্চয় ৱেইট কৰিব লাগিব, তেতিয়া আপোনালোকে এটা ভাল ৰিজাল্ট পাব। ইয়াৰ উপৰিও আপোনালোকে নেমু ৰস ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে আপোনালোকে 5 চামুচ নাৰিকল তেলত 3 চামুচ বা 4 চামুচ নেমু ৰস মিহলাই ল'ব আৰু এই মিশ্ৰণটো ভালদৰে মূৰত লগাব। যেতিয়া 20 মিনিট বা 25 মিনিট হৈ যায় তেতিয়া আপোনালোকে ভালদৰে চেম্পু দি মূৰটো ধুই দিব, তেতিয়াও আপোনালোকে ভাল ৰিজাল্ট পাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে মূৰটো ভালদৰে চেম্পু দি ধুই ল'ব, তাৰপাছত দৈ আপোনালোকে মূৰত লগাব। প্ৰথমতে যিটো আপোনালোকে মূৰত চুলিত তালু লগাইছিলে তেনেদৰে আপোনালোকে বাকীসমূহ লগাব পাৰে। বাকীসমূহ লগাব তেনেদৰে, চুলিত নহয়, আপোনালোকে একচুৱেলি তালুত লগাব। আপোনালোকে 30 মিনিট মান সময় লগাব। 30 মিনিটৰ পাছত আপোনালোকে ভালদৰে আকৌ চেম্পু দি ধুই দিয়ক, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। ইয়াৰ উপৰিও আপোনালোকে নিমপাত পানীত গৰম কৰি ল'ব। 15টা পৰা 20টা আপোনালোকে নিমপাত পানীত গৰম কৰি ল'ব আৰু যেতিয়া পানীত উতল আহিব তেতিয়ালৈকে আপোনালোকে নিমপাতখিনি এক্সট্ৰাকে থৈ পেলাই তাৰ যিখিনি পানী, সেই পানীখিনি আপোনালোকে এটা বাতিত উলিয়াই ল'ব আৰু তাত আপোনালোকে 4 চামুচ বা 5 চামুচ নেমু ৰস দিব আৰু 2 চামুচ বা 3 চামুচ নাৰিকল তেল দি পেলাই ভালদৰে মিক্স কৰি ল'ব আৰু সেই মিশ্ৰণটো আপোনালোকে মূৰত 15 মিনিট বা 20 মিনিট লগাই ৰাখিব আৰু তাৰপিছত আপোনালোকে ভালদৰে চেম্পু দি ধুই দিয়ক, তেতিয়াও ভাল ৰিজাল্ট পাব। ই আছিল মোৰ আজিৰ ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ এনেকুৱা বিভিন্ন ধৰণৰ টিপছ আৰু ট্ৰিক্স জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।